হ'ব ঠিকেই হ'ব কিন্তু বেছি আউগা নাযাবি না তই বেছি আউগা নাযাবি ক'ৰবাত টান মাৰি দি বোলে দহি মাৰি দিছি আৰু কিনা ঐ ano truck tuh kan truck kan
বছৰ দূৰ হৈ আছে দেখা বেছি নাই ৰাস্তা টেনশ্যন টাইপত বনাইছি হে
মৰমৰ শিল্প অমৰ কিৰণি কৰা এটি বিভূতি উপভোগ কৰোৱা হয়। কৰিব লাগিব বিবাহী ৰূপে জন্ম কৰিব লাগিব গুৰুত্ব দিব লাগিব স্বনিৰ্ভৰ হ'ব লাগিব স্বাস্থ্যহীনতাক জনা গুৰুত্ব দিব লাগিব। আমি একগোট হোৱাৰ কাৰণ হ'ল যদি আমি সকলোৱে একগোট হৈ আমাৰ গাঁওখনৰ উন্নতিৰ বাবে নিজ নিজ স্বাৰ্থ ত্যাগ কৰি উমৈহতীয়া স্বাৰ্থৰ বাবে সময় উলিয়াই সমাজৰ কামত আত্মনিয়োগ কৰোঁ নিশ্চয় আমাৰ মনৰ আশাবোৰ পূৰণ হ'ব। আমাৰ গাঁৱৰ সমস্যাসমূহ নিৰ্মূল আমাৰ সমস্যাসমূহ বিশুদ্ধ খোৱা পানীৰ অভাৱ বানপানী প্ৰতিৰোধ গ্ৰহণী কলেৰাজনিত বেমাৰ প্ৰতিৰোধ স্বাস্থ্যহীনতা
গজালির অবদান চিরস্মরণীয়। মহামানব মহাত্মা গান্ধীর আহ্বানত গজালির প্রতিটি প্রান্ততে দপ দপ করে জ্বলি উঠিল স্বাধীনতার দাবানল। 1942 খ্রিস্টাব্দর 25 সেপ্টেম্বর জয়পুর থানার কনকলতা মুকুন্দ কাকতির আত্মবলিদান, এশিয়াজুড়ির পরিস্থিতিকারীর গুলির বহু যুবক যুবতীর প্রাণ ত্যাগ, নগর বেদেরিয়ার রাজপথ তিলক দেখার কেউর সহকর্মীর আত্মত্যাগ, রাজপুরত ভোগেশ্বরী ভূপনানী, লক্ষ্মীরাম হাজরিকা, হরিরাম হুট, বলরাম হুট আদি প্রাণাহুতির কাহিনী রাজ্য জুড়ে জপ করে। আর তারই প্রত্যাবর্তন 25 সেপ্টেম্বর তারিখে আগামী চিন্তানন্দ সরস্বতী আর তারা প্রতিবাদী সভা অনুষ্ঠিত হয়। পৃথিবীর ইতিহাসত প্রথমটো ভ্রাম্যমাণ নাট্যদল নটরাজ থিয়েটার। নটরাজ থিয়েটাৰৰ আজি বেউলা নাটকৰ প্ৰথম দৰ্শনীয়ে আৰু মাত্ৰ কেইটামান দৃশ্যৰ পিছতে জৱনিকা পৰিব আৰু লগে লগে আৰম্ভ হ'ব এই একেই নাট বেউলাৰ দ্বিতীয় দৰ্শনী। টিকট ঘৰত গেলাৰীৰ মাত্ৰ কেইটামান টিকটহে বাকী আছে। যিসকল দৰ্শকে বেউলা নাটকখন চাম বুলি ভাবি আছে তেওঁলোকক টিকট ঘৰৰ পৰা টিকট সংগ্ৰহ কৰিবলৈ অনুৰোধ কৰিলো। আৰু অলপ পিছতে বেউলা নাটকৰ দ্বিতীয় দৰ্শনী আৰম্ভ হ'ব। নটৰাজ থিয়েটাৰ। নটৰাজ থিয়েটাৰ পৃথিৱীৰ ইতিহাসত প্ৰথমটো ভ্ৰাম্যমাণ নাট্যদল নটৰাজ থিয়েটাৰ। নটৰাজ থিয়েটাৰৰ আজি বেউলা নাটকৰ প্ৰথম দৰ্শনীৰ আৰু মাত্ৰ কেইটামান দৃশ্যৰ পিছতে জৱনিকা পৰিব। দিলু মই যাতার ধরি ধরি কান্দে মোর মলুয়ায়।
Sayangnya bisa mana kita? Nah, ya, iya, lihat terus kita dapat ya. Oh, iya dia deh.
মোর মাথা তার করলো ওড়িয়া বতর ভেলা গল্প আমার দোকান নাই আরে আসলে পানি নেই apa ini? Atau sana namanya gitu.
त्यांच्या हात बारी आदिली नाही करू जय पराजय Hey,